honorable speaker sir and house amar je pokole kongrami sohid hoigol ticket pokolor ex-DCA to dibor karone ami mone prane bisari asu ticket pokole nijor jibonto amar karone ahuti dile এটা এটা প্রক্রিয়ার মাজত হয় একটু দেখেও জানি আগত যেটা মাল্টি আৰু পেমেন্ট কৰিছে তাত কিছুমান ভুল হৈ গৈছে এই ভুল ত্ৰুটিবিলাক পিছতে ধৰা পৰিলে যে কিছুমান এটা দুটা কেছ ওলাল যিটো নেকি মানুহটো মৰা নাই আৰু এটা দুটা কেছ ওলাল যিটো মানুহটো মৰিছে কিন্তু সেইটো মাল্টিয়ান আছিলে তো ইয়াৰ পিছত গভৰ্ণমেণ্টে স্ক্ৰুটিনি কৰা এটা ব্যৱস্থা কৰিলে তেখেতে অলপতে যেটো মেনশন কৰিছে এই নাম্বাৰৰ ভিতৰত 1135 জন যেটো 100 শহীদ আছিল এইটো নিখিল বড়ো ছাত্ৰ সন্থাক কোৱা হৈছে যে এইখিনি একবাৰ ভেৰিফাই কৰি দিব লাগে যাতে ইয়াত ভুল নহয় আৰু আজি ইয়াত যেটো ৰিপ্লাই দিয়া হৈছে এনডিবি মুভমেন্টৰ ক্ষেত্ৰত বিশেষকৈ আমি যেটো চেষ্টা কৰি আছো দিবলৈ আমাৰ তাত ফাণ্ডৰ অভাৱ নাই কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেতিয়া যিমানে ছুটি হয় সিমানে দিম বুলি কয় তো তাত এনডিবিৰ যিখিনি প্ৰায় 3000 মাৰ্টিয়াৰ লিষ্ট সাবমিট কৰিছিলে কিন্তু ইয়াৰ ভিতৰত বহুতখিনি ভুল বা ভুল ত্ৰুটি ওলাল তো সেই কাৰণে এতিয়া এইটো অসম পুলিচ বা এসবি পৰা এইটো স্ক্ৰুটিনি কৰা হৈছে বা তেখেতসকলে চোৱা হৈছে আৰু এনডিবিৰ কিছুমান আমাৰ সংগঠন কৰিছে তেখেতসকলকো দায়িত্ব দিয়া হৈছে তো এতিয়া লেটেষ্ট তেখেতসকলে কৈছে যে প্ৰায় 1000 মান জেনুইন কেছ ওলাব পাৰে তো সেই কাৰণে ডিলে হৈ আছে আৰু আগৰ যিটো ভুল ত্ৰুটি ওলাল এই কাৰণে গভৰ্ণমেণ্টে বিচাৰিছে বা আমিও বিচাৰিছো যিবিলাক জেনুইন মাৰ্টিয়াৰ তেখেতসকলে পাওক আৰু যিবিলাক জেনুইন মাৰ্টিয়াৰ নহয় এই সকলৰ নামটো তাৰ পৰা ওলাব লাগে তো এই কাৰণে আজি আমি এই ফাইনেন্সিয়েল ইয়াৰত এটা ভাল সংখ্যা দিবলৈ পাম বুলি আশা কৰিছো আমি ইতিমধ্যে 300 আমি ৰেডি কৰি ৰাখিছো কিন্তু এই 300 ভিতৰত যোৱাবাৰ যেটো দিলো এই 300 ভিতৰত ইয়াৰ আগত যেটো দিলো তাতেও এটা দুটা ভুল ত্ৰুটি ওলাল আৰু এই সংগঠনৰ নেতৃত্বই আমাক সিলেক্ট কৰি দিছে তো এই কাৰণে আমি এইটো চাই আছো যাতে এনাদাৰ কিছুদিনৰ ভিতৰত কাৰেক্ট এটা লিষ্ট ওলাব পাৰো আৰু তাৰ পিছতে আমি এক্সপ্ৰেছিয়া দিয়াটো আৰু কন্টিনিউ কৰিম থ্যাংক ইউ ঠিক আছে ৰছিয়াৰ বাহিৰেও ফিটনেছ গ্ৰাউণ্ডৰ যেটো মানে সাৰ্ভিস দিয়া হৈছে চাকৰি দিয়া হৈছে মোৰ সমষ্টিটো ইবাৰ 5 জনে পালে মানে ফিটনেছ গ্ৰাউণ্ডৰ ইয়াৰ মিক্স আছে BLT family, EPSO family, NRR family তেনেকুৱা আছে LDB family 5 জনে পালে মোৰ সমষ্টি দিলে লেটেষ্ট হৈছে তো এইখিনি মই হাউসত অৱগত কৰিছো দুইদিনীয়া আমাৰ এসেম্বলি ইয়াত আমি অনুষ্ঠিত কৰিছো আৰু ইয়াত কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে দুটা বিল আমি আনিব বিচাৰিছো এটাটো হল ভূমিৰ লগত ৰিলেটেড এটা বিল যেটো নেকি আগতে এপিলেট অথৰিটিটো খুব বুলি ভালকে ডিস্টিং নাছিলে হেতুৰ কাৰণে এটা ভূমিৰ আইন এটা আমি কৰিবলৈ গৈ আছো সেকেন্ডটো হৈছে আমাৰ যেটো ফ্ল্যাট জোনিং এটা বিল আমি আনিব বিচাৰিছো এই দুটা বিলক লৈ আমি বিশেষকৈ আমি এই আমাৰ সেশনটো এইবাৰ মানে অনুষ্ঠিত কৰা হৈছে মই আমাৰ গভৰ্ণৰ ডাঙৰীয়াক ধন্যবাদ জনাইছো যে আমাৰ এই দুটা বিল আনাৰ কাৰণে তেখেতে অনুমতি দিছে আৰু এই দুটা বিল পাস হৈ যোৱাৰ পিছত আমাৰ ভূমিৰ ক্ষেত্ৰত যেটো নেকি হাইয়েষ্ট অথৰিটিৰ এটা কুৱেশ্যন আছিল হেতু শেষ হৈ যাব বিটিআৰ সৰকাৰ আমি 2020ত সৰকাৰ গঠন কৰাৰ পিছত স্বাধীনতাৰ 70 বছৰৰ এই সময়ত কিমান আমাৰ ৰাইজে কি প্ৰবলেমত ভুগি আছে এইবিলাক আমি চোৱাচিতা কৰি আছিলো আৰু ইয়াৰ ভিতৰত ভূমিটো ওয়ান অফ দি মেজৰ ইস্যু আছিল গতিকে ভূমিৰ সমস্যাটো সমাধান কৰিব কাৰণে আমি বহুতখিনি কাম আগবঢ়াইছো ইতিমধ্যে 2,59,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈ গল আজি আমাৰ যেটো ৰেভিনিউ ইএম ডাঙৰীয়াই আজি সদনত জনাইছে সো সেই কাৰণে ভূমিৰ আমাৰ সমস্যা আমি আশা ৰাখিছো যে অনাগত দিনত আমি প্ৰায় 80% অৰ পৰা 90% আমাৰ সৰকাৰ যেহেতু এক বছৰ আছে আমি সমস্যাখিনি সমাধান কৰিব পাৰিম বুলি আশা ৰাখিছো তেখেতে দল ত্যাগ কৰাৰ এটা চৰ্চালৈ আহিছে তেখেতৰ ব্যক্তিগত কথা এইটো তেখেতে কিবা কথাত হয়তো দুখ পাই পেলাই কৈছে এইটো আমি সকলো অৱগত নহয় এইটো দলীয় মজিয়াত আলোচনা কৰা হ'ব